মোৰ এটি ব্যতিক্ৰমী ভিডিঅ' লৈ আপোনালোকক সকলোকে পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ ভিডিঅ'টো প্লে কৰি চাবলৈ লোৱাৰ বাবে। চ' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোত আপোনালোকে একো বিশেষ নাপায় তেনেকুৱা, ৰাতিপুৱাৰ পৰা গধূলিলৈকে মইনো কি কৰোঁ তাৰেনো অকণমান দেখাবলৈ মন গ'ল, সেইবাবে অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহিছোঁ। চ' ৰাতিপুৱাই আজি সোনকালে শুই উঠিলোঁ, মেইন টপিকটো সেইটো। সোনকালে শুই উঠি দাঁত ঘঁহিবলৈ চাইছোঁ, ব্ৰাছডাল মাটিত পৰি আছে, সেইবাবে হাতে ঘঁহিব লগা হ'ল। বাৰু সৰু কেছ একো নাই, আগতেতো আমি এঙাৰ ঘঁহিছিলোঁ ন, এঙাৰে ঘঁহিলে যিহেতু দাঁত চাফা হয় সেইবাবে আগতে এঙাৰেও ঘঁহিছিলোঁ। চ' মেইন কথাটোলৈ যাওঁ ব'লক। আজি মই সোনকালে উঠিলোঁ, কেতিয়াবা সোনকালে উঠি ভাল লাগে দিয়কচোন। এনেওতো অফিচ যোৱা টাইমত উঠোঁ আৰু চিধাই গা ধুওঁ অফিচ যাওঁ, সেইবাবে আজি সোনকালে উঠি পেলাই যিহেতু বন্ধও আৰু সোনকালে সাৰ পালোঁ। আৰু আপোনালোকৰ এটা মোক কথা ক'ব দেই, আপোনালোকৰ লগত হয়নে নহয় নাজানো, যিদিনাখন মানে অফিচ বন্ধ থাকে সেইদিনাখন আপোনালোকে মানে যিদিনাখন কাম নাথাকে, পিছদিনা ধৰক কাম নাথাকে, আগদিনাখন অকণমান দেৰিলৈকে শুম বুলি ভাবিলেও কিন্তু শুব নোৱাৰে, সোনকালে সাৰ পাই যায়। এই বস্তুটো কাৰ লগত হয় কমেণ্ট কৰি জনাব হা। চ' বহুত কথা ক'লোঁ, এতিয়া ব'লক ৰাইজ মই আৰু এটা কথা কৈ দিওঁ। মই যোনটো মেইন ভইচ মানে অৰিজিনেল ভইচটো নিদিয়াৰ কাৰণটো হৈছে মানে শুই উঠি আহিছিলোঁ যিহেতু, মাতটো বহুত বেয়া হৈ আছিলে, ভাগি আছিলে। এতিয়াও বৰ ভাল হৈ থকা নাই, তথাপি তেতিয়াতকৈ এতিয়া ভাল অলপমান, সেইবাবে সোনকালে শুই উঠি পেলাই পৰিৱেশটো চাওকচোন কিমান ধুনীয়া হৈ আছে। চৰাই চিৰিকটিও চাগে বাঁহৰ পৰা ওলোৱা নাই, মই যিমান সোনকালে উঠিলোঁ আজি। চ' এইটো ভিডিঅ'টো বাৰু দুদিনমান পুৰণা ভিডিঅ', আজি ভিডিঅ' নহয়। ৰ'ব আপোনালোকে ভাবিছে চাগে লিপচিংটো দেখি পেলাই মই কি কৈ আছোঁ। মই এইটোৱে কৈ আছিলোঁ এতিয়া যিবোৰ ভিডিঅ'ত কৈ আছোঁ, মানে সোনকালে উঠিলোঁ আজি, কিবা কৰিলোঁ, আজি ব্ৰাছডাল হেৰালে, সেইবোৰকে কৈ আছিলোঁ। কিন্তু মোৰ মাতটো ভাগি যোৱাৰ বাবে, ৰাতিপুৱা উঠি পেলাই মাতটো অলপ হেৰি হৈ যোৱাৰ বাবে সেইকাৰণে ভইচটো দিয়া নাই। চ' ৰাতিপুৱা শুই উঠি পেলাই আজি নিজে বহুত দিনৰ মূৰত প্ৰথমবাৰ চাহ বনাই খাবলৈ নিজে খালোঁ মানে, চৰি। পাৰ নাহিলে ৰাইজ, মাতিছিলোঁ নাহিলে, কিন্তু বহুতেই ঠাণ্ডা, সিহঁতি মাতিলে। এতিয়া ভাবিছে চাগে আপোনালোকে ভিডিঅ'ৰ মাজত আকৌ এইটো পটককৈ ক'ৰ পৰা আহি গ'ল। হয়, এইটো হৈছে অফিচৰ এটা ক্লিপ, মানে অফিচৰ পৰা এফালে পঠাইছিল, ক'ত পঠাইছিল নকওঁ বাৰু এতিয়া। তেনেকৈ অফিচৰ পৰা যোৱা হয় দিনবোৰ। আৰু মোৰ ইউটিউব চেনেলটোত 1K হ'বলৈ গৈ আছে, আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব সকলো। সেইবাবে এনেকৈ দিনটো যায়, কেতিয়াবা এনেকৈ অফিচৰ পৰা ক'ৰবালৈ পঠাই যাব লগা হয়, উপায় নাই। চ' এয়া হৈছে আমাৰ পিছবেলাৰ আমাৰ ঘৰৰ ওচৰত যোনখন ফিল্ড আছে সেইখনত দাদা ভাইটিহঁতে বল খেলে, মানে ফুটবল খেলে। চ' মইতো ফুটবল খেলিব ইমান নাজানো, সেইবাবে ভিডিঅ' কৰিবতো জানো, সেইবাবে ভিডিঅ'ই কৰি থৈছোঁ ৰাইজ, আপোনালোকে চাওক। চ' এনেকৈ দিনবোৰ পাৰ হৈ যায় আৰুনো কি ক'ম। যদিহে ভিডিঅ'টো অকণমান হ'লেও চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।